আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে। আমাৰ চেনেল জেবি মিক্সাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ অসমীয়া সমাজৰ অতীজৰে পৰা যি পৰম্পৰাগতভাৱে আমি মাঘ বিহুৰ উদযাপন কৰি আহিছোঁ, ঠিক একেদৰে আমি 2019 বৰ্ষৰ আমি পালন কৰিলোঁ। কালি ভোজ ভাত খালোঁ আৰু সকলোৱে মিলিজুলি আমাৰ গাঁৱৰ সকলো জ্ঞাতিসকল আছে, আমাৰ খুৰী আছে, আইতা আছে, দদৌ আছে, ভাইটি ভণ্টিসকল সকলোখিনি আমি ইয়াত উপস্থিত আছোঁ। কালি দিনটো আমি কেনেদৰে পাৰ কৰিলোঁ আৰু আজি যি আমি মেজি জ্বলালোঁ আৰু মেজিৰ বিষয়ে আমি সকলোখিনি কথা পাতিম। আপোনালোকে ভিডিঅ'টো সকলোকে চাই লওক। বোৱাৰী কালি আমি ইয়াৰ মেজিত আমি ভোজ ভাত খালোঁ। ভোজ ভাত খাওঁতে লগত আমি গাহৰিটো প্ৰিয় খাদ্য খালোঁ, হাঁহ খালোঁ আৰু মাছ লগতে সকলোৱে লগ লাগি ভোজ ভাত খোৱাৰ পিছত সকলোৱে বিহু নামেৰে আমাৰ ভোজ ভাত সামৰণি মাৰিলোঁ। মণি বৰা, মই মিৰপথাৰ গাঁৱৰে বোৱাৰী আৰু কালি আমি ভোজ ভাত খালোঁ। খুব ভাল লাগিলে, বিহু কৰিলোঁ আৰু বিভিন্ন ধৰণৰ আধুনিক গীত, বিহু গীত মানে সকলোবিলাকেই গোৱা হ'ল আৰু বহুত ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। তাৰ পাছত আমি ভালদৰে বহুত গীত মাতেৰে আমি নাচ গান কৰিলোঁ। কৰাৰ পাছত আকৌ আজি আমি পুৱাই সোনকালে গা পা ধুই আহি মেজিৰ তলত সেৱা সৎকাৰ কৰি আমি এটি হৰি নামেৰে গীত প্ৰদৰ্শন কৰিলোঁ। বহুত ভাল লাগিল, বহুতেই ভাল লাগিল। আজি সঁচাকৈ বহুত ভাল লাগিছে এই মাঘ বিহুটো, আৰু এনেদৰে যাতে পৰম্পৰাভাৱে বছৰি চলি সকলোৱে মিলিজুলি আগবঢ়াই নিব পাৰোঁ, খুবেই ভাল লাগিব। ইয়াকে কৈ চবেই বনালোঁ ন, একেই তেল পিঠা, তিল পিঠা, ঘিলা পিঠা যাব লাগিব, খাবৰ কাৰণে নিশ্চয় যাব লাগিব। বনালোঁ তেল পিঠা, তিল পিঠা, ফটা পিঠা আৰু লস্কৰা আৰু এইবিলাক কি বুলি কয়, এইবিলাক ইডলি পিঠা পাহৰি গৈছোঁ যে। বনাই কিবা ভাগৰো লাগিছে, কালি ৰাতিটো নাছিলোঁ যে, আৰু এতিয়া মোৰ নাচো লাগি আছে। হয়, আৰু অকল আপোনালোকে পিঠাই বনাইছেনে নে কিবা আৰু ৰখাল কিবা কিবি বস্তু থৈছে? এইবিলাক মুখ্য আকৰ্ষণৰ বস্তু মুড়ি বনালোঁ আৰু হয়, মুখ্য আকৰ্ষণৰ বস্তু আমাৰ যি অসমীয়া সমাজত যিটো চলে, সকলোৱে চলে। হাঁহ এইটো বনালোঁ। কেনেকুৱা পালে? এতিয়া ভালে হৈছেনে? ভালে হৈছে, আঘোণত ধান দা থাকোঁতে থোৱা যে। আৰু খুৰী ওচৰলৈ আহিম বাৰু। খুৰীহঁতৰ ঘৰত কি পিঠা পনা বনাইছে? তিলৰ লাড়ু বনালোঁ, তেল পিঠা, তিল পিঠা, তাৰ উপৰিও লাড়ু বনালোঁ, মিঠৈ বনালোঁ, মুড়ি, চিৰা, জলপান তেনেকৈ ইত্যাদি কৰি দৈ আদি মানে যোগাৰ কৰি থোৱা হৈছে বিহু উপলক্ষে। আমাৰ ডাঙৰ খুৰীৰ ওচৰত যাম, যিহেতু বিহুৰ বাবে আমাৰ ডাঙৰ খুৰীৰ ঘৰত মানে কেনেকুৱা কি ধৰণৰ যো-জা কৰি আছিলে অলপ ক'ব। আমাৰ ঘৰত তিল পিঠা, তেল পিঠা, লাড়ু এতিয়া বনোৱা হৈছে। গধূলিকৈ আৰু কিবা কিবি বনোৱা হ'ব। তাৰপিছত লগতে ৰখাল দ্ৰব্যটোতো থাকেই, আমাৰ মাহ থাকিব। যদি সময় হয় সকলো এপাক আহিবলৈ অনুৰোধ জনাইছোঁ। অকণমান তেতিয়া ৰস অকণমান দিব পৰা হ'ব আৰু তাৰ লগত আৰু কিবা কিবি আৰু গাহৰিটো থাকেই বুলিব পাৰি। এই ওচৰে পাঁজৰে দোকান পোহাৰ থাকেই, ঘৰত নাথাকিলেও মাৰিটো এজন আলহী আহিলে মানে খুৱাব নোৱাৰি, তাই 1 কিলোটো আনিব পৰা হয়। মোৰ বুকু তুমি ললা ঠাই ললু বাসি তোমাক মোৰে জান তুমি বা কোৱা কি মোৰে জান নে কৰিবা অভিমান। দাইদেউ সকলোখিনি ইয়াতে উপস্থিত আছে। আমি সকলোৰে লগত কথা পাতিম আৰু সকলোকে চিনাকি কৰি দিম। আজি আমাৰ ঘৰৰ সকলো পৰিয়ালখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু পৰিয়ালৰ আমাৰ সকলো সদস্য আছে, আমি সকলোখিনি ঘৰুৱা মানুহ হয়, সম্পূৰ্ণ ঘৰুৱা। আৰু প্ৰথমতে আমি দদৌহঁতৰ লগত কথা পাতিম। হ'ব
কোৱা হয় কি ক'ব লাগিব কওক কওক অঁ আমি আজি মিৰিপথাৰ মধ্য মিৰিপথাৰ সাৰ্বজনীন নামঘৰৰ সমবেত ৰাইজে গোট খাই পৰম্পৰাগতভাৱে জাতীয় উৎসৱ জাতীয় উৎসৱ মাঘ বিহু পালন কৰিছোঁ। এই মাঘ বিহুটো এতিয়া নহয়, যেতিয়া জনসাধাৰণে যেতিয়াই অলপ শিক্ষিত বা জ্ঞানী হোৱাৰ লগে লগে এইটো চলি আহিছে। প্ৰকৃততে এই মাঘ বিহুটো হৈছে কি এটা জাতীয় উৎসৱ আৰু কৃষি উৎসৱ বুলি আমি বিশেষভাৱে ক'ব পাৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী গন্ধেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক। মই মিৰিপথাৰ গাঁৱৰে বাসিন্দা আৰু আমাৰ মিৰিপথাৰ সাৰ্বজনীন হৰি মন্দিৰ তথা সাংস্কৃতিক কেন্দ্ৰৰ অধীনত আমি আজি পূৰ্বপুৰুষৰ পৰা এনেধৰণে ভোগালী বিহুটো আমাৰ পৰম্পৰা হিচাপে অসমীয়া ভোগালী বিহুটো আমি পালন কৰি আহিছোঁ। এই ভোগালী বিহুৱে আমাৰ সকলোকে মৰম চেনেহ আৰু এটা সমন্বয় গঢ়ি তুলিছে আৰু ভৱিষ্যতে আমি আৰু ইয়াতকৈ যাতে ভালকৈ কৰিব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ। আৰু লগে লগে মই আপোনাক সকলোকে দেশবাসীৰ হৈ ভোগালী বিহু ওলগ জনাইছোঁ আৰু শেহতীয়াকৈ নতুন বছৰৰ ওলগ জনাইছোঁ। আমাৰ আপোনালোকে দেখিছে আমাৰ এই হৰি মন্দিৰ অৱস্থাটো ইমান ভাল নহয়, গতিকে আমি এনেই শুনিবলৈ পাইছোঁ যে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন হৰি মন্দিৰ বা সাংস্কৃতিক কেন্দ্ৰবিলাকত অনুদান আগবঢ়াইছে। গতিকে আমিও আশা ৰাখিছোঁ চৰকাৰৰ পৰা এতিয়া অনুদান পোৱাৰ আশাৰে। গতিকে আমাৰ সমূহ ৰাইজে সেইটো আশা কৰিছে আৰু ইয়াৰ উপৰিও আমাৰ যিটো সমন্বয় ইয়াত ঘটিছে। আৰু এটা কথা হৈছে কি, আমি বৰ্তমান আজি ভোগালী বিহু উদযাপন কৰিছোঁ যদিও আমাৰ অন্তৰত আমাৰ মনৰ ভিতৰত এটা উৎকণ্ঠা হৈ আছে প্ৰতি অসমৰ ৰাইজৰ। আমি সেই হেতুকে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে যি বিধেয়ক উত্থাপন কৰিছে, এই বিদেশী বিতাড়নৰ বিধেয়কখন যাতে আমাৰ ইয়াৰ পৰাও আমি সমূহ ৰাইজে এই বিধেয়কখন বাতিল কৰিবৰ কাৰণে সকলোলৈকে ওলাই আহিবৰ কাৰণে এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি আবেদন জনাইছোঁ। আৰু আমাৰ পৰাও আমি চৰকাৰসমূহক অনুৰোধ জনাইছোঁ যাতে এই বিধেয়কখন বাতিল কৰি অসমৰ বাসিন্দাসকলক, খিলঞ্জীয়া মানুহক সুখেৰে জীয়াই থাকিবৰ কাৰণে এটা সুবিধা কৰি দিয়ে, এই প্ৰাৰ্থনা আৰু সকলোলৈকে অনুৰোধ। দিব নামটো ভাল সমবেত আজি মধ্য মিৰিপথাৰ সাৰ্বজনীন নামঘৰৰ প্ৰাংগণত এই মাঘৰ বিহু ভোগালী পৰম্পৰা, জাতীয় পৰম্পৰা অনুসৰি আমি সমবেত হৈ এই মেজিতে আমি সকলোৱে উপভোগ কৰিলোঁ, আনন্দ ভোগ কৰিলোঁ। মোৰ নাম শ্ৰী পদ্মকান্ত বৰা, এই মিৰিপথাৰ অধীনৰ ঘৰ। এই জাতীয় উৎসৱ মানে সকলো জাতীয় এটা এটা উৎসৱ আছে। গতিকে আমাৰ অসমীয়া জাতি এই পৰম্পৰাৰ বহুততো নৰা চিগাৰে নাম দিয়ে। কিন্তু আমাৰ কি হৈছে, এতিয়া কৃষিৰ অন্তত এটা আমোদ কৰিবৰ কাৰণে আজি এই গুৰুজনাই নিবন্ধ কৰি থৈ গৈছে 2-9-3 বিহু বুলি। সেইকাৰণে আজি মাঘ বিহু সংক্ৰান্তিত আমি সকলো সমবেত হৈ একত্ৰিত হৈ অগ্নিকে সাক্ষী কৰি আমি সকলোৱে এইখিনিতে উপভোগ কৰিছোঁ আনন্দ। আৰু ৰাতি আমি ভোজ ভাতো আয়োজন কৰিছিলোঁ, বিভিন্ন সামগ্ৰীৰে খাদ্য। আৰু লগতে আহোম বুলি ক'লে জনা যায় কি কি থাকে, গতিকে বহলাই নক'লেও হ'ব এইখিনি। আমাৰ মধ্য মিৰিপথাৰ সৰ্বজনীন নামঘৰৰ বৈষ্ণৱবৃন্দ আৰু বিহু প্ৰেমিক ৰাইজসকলৰ একত্ৰিত হৈ আজি আমাৰ মাঘ বিহু উপলক্ষে ইয়াত সকলোৱে মিলি এটা আনন্দৰ ভোগালী বিহুৰ বাবদ এটি ভোজৰ আয়োজন কৰি আনন্দৰে সমাজত সকলোৱে কাৰো প্ৰতি হিংসা আক্ৰোশত কপট ভাৱ নাৰাখি সমবেত হৈ এই সমাজতে আমি বিহুৰ উৎসৱ পালন কৰিছোঁ। কিন্তু বিহু বোলা বস্তুটো হ'ল, আমাৰ বিহু হ'ল গুৰুজনাৰ নিবন্ধ মতে 3 ভাগ আছে। বহাগ বিহু,
কাতি বিহু আৰু ভোগালী বিহু। এই ভোগালী বিহু হৈছে আমাৰ কৃষক ৰাইজৰ এই খেতি পথাৰ চপাই আঘোণ আৰু পুহ মাহৰ অৱশেষত এই দিন যোৱা দিনাখনেই সকলোৱে দাই চপাই লখিমী আদৰণি কৰি আৰু ভোগৰ দিন বাবদ এই ভোগালীৰ বাবদ সকলোৱে মিলি এই ভোগালী বিহু বুলি এভাগ আনন্দ উৎসৱ কৰে আৰু লগতে আমাৰ অগ্নি দেৱতাক পূজা কৰি সেই পূজাৰ দ্বাৰাই কিছু লোকে কয় বোলে এই অগ্নি পূজাকে আমি জাৰত খেদা হৈছে। তাকে সেই অনুভৱে আমি সকলোৱে আজি এই মধ্যমী বচাই সৰ্বদিন নামঘৰ এই বিহু প্ৰেমিক ৰাইজে একত্ৰিত হৈ আমাক আদৰণি জনাই উৎসৱ পালন কৰি আনন্দ উপভোগ কৰা হ'ল। ধন্যবাদ। সদৌ মধ্য নিপথাৰ বাসী ৰাইজৰ হৈ মই মাঘৰ বিহু এই প্ৰাকখনত ৰাইজৰ সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমি পৰম্পৰাগতভাৱে এই বিহু পালন কৰি আহিছোঁ আৰু সেইকাৰণে আমি সকলোৱে সমবেত হৈ আজিৰ দিনটোত খেতি চপোৱাৰ পিছত এসাঁজ শান্তি সম্প্ৰীতিয়ে খাবলৈ মনস্থ কৰোঁ আৰু সেইমতে আমি প্ৰতি বছৰে খাই আহিছোঁ। আৰু এই মাঘৰ বিহু প্ৰাকখনত মই চৰকাৰলৈ এটা অনুৰোধ কৰোঁ যাতে নাগৰিকত্ব বিধেয়কখন বাতিল কৰিব লাগে। এই বিধেয়কে আমাক অপকাৰ কৰিব আৰু সকলো অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাওঁ ইয়াৰ বিৰোধিতা কৰিবৰ কাৰণে। সদৌ শেষত মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি মোৰ মন্তব্য সামৰণি মাৰিলোঁ। দেখা পাই কাষে চাপি গলো যে মম লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়া হাঁহিলে লাহি কঁকাল ভাঙিলে আমনি নেলাগে চাই চাই ভয়ো লাগে ভালো লাগে ঝিপিং ঝিপিং কলি জাকতে মম লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই ভালে লাগি যায় তোমাৰে হাঁহিতি ইমান যে ধুনীয়া দেখি ভালে লাগি যায় ভয় লাগে ভালো লাগে ঝিপিং ঝিপিং কলি জাকপে মম লাগে চেন লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই
যাক বুজি পোৱাই টান ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলি জাকপে মন লাগে চেন লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই মোৰ বুকু তুমি ললা ঠাই মিচিকিয়া হাগিলে লাহি কঁকাল ভাঙিলে আমনি নেলাগে চাই চাই আমনি নেলাগে চাই চাই আমনি নেলাগে চাই চাই और नीचे जो वो सब्सक्राइब का बटन है ना उसको हिट करो। कहानी खत्म। देखो मत, जल्दी से करो सब्सक्राइब।